বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মুৰ্গী মাংস আৰু নৰসিংহ দি পেলাই বনোৱা ৰেচিপিটো লৈ আনিছোঁ। আশা কৰোঁ ৰেচিপিটো সকলোৰে ভাল লাগিব। তাৰ কাৰণে মই মছলাখিনি আগতে ৰেডি কৰি লৈছোঁ। আদা, নহৰু, জলকীয়া দি দিছোঁ, পকা জলকীয়া, আৰু ইয়াতে দি দিছোঁ মছলাখিনি, গুড়া মছলাখিনিও দি দিলোঁ। আধা চামুচ ধনিয়া, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ৰেচিপি পাউডাৰ দিছোঁ, আৰু 2-3টামান মই জালুক দি দিছোঁ ইয়াতে। এইখিনিতে মই পেষ্টটো বনাই ল'ম মিক্সিতে। অকণমান পানী দি দিছোঁ যাতে ভালকৈ গুড়া হৈ যায়। আৰু এইখিনি মোৰ মুৰ্গীৰ মাংসখিনি লৈ লৈছোঁ, আৰু ইয়াৰ পেষ্টটো ৰেডি হৈ গ'ল, ইয়াতে দি দিছোঁ এতিয়া। আৰু এইখিনিতে এতিয়া মই দি দিম নিমখ আৰু হালধি, অলপ কাটি ৰখা পিঁয়াজ আৰু গোটা নহৰু কেইটামান দি দিছোঁ। ইয়াতে দি দিছোঁ নিমখ হালধি। এইখিনি এতিয়া সানি ল'ম ভালকৈ। আৰু মাজতে অকণমান মই ইয়াতে কেঁচা তেল দি দিছোঁ। কেঁচা তেলটো দিব পাহৰিছিলোঁ মই, অলপ 1 চামুচমান মই কেঁচা তেল দি দিলোঁ। এইখিনি ভালকৈ এনেদৰে মেৰিনেট কৰি পেলাই মই 10 মিনিটৰ কাৰণে থৈ দিম। মাংসটো মেৰিনেট কৰি থৈ দিলে আৰু মছলাখিনি যেতিয়া ভিতৰত সোমাই যায় খাই ভাল লাগে, আৰু সেইকাৰণে 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিলোঁ। আৰু এইফালে মই বনাই লৈছোঁ মোৰ নৰসিংহখিনিৰ পেষ্টটো বনাই ল'ম। নৰসিংহখিনি দি দিছোঁ মিক্সি জাৰটোত, আৰু অলপমান পানী দি দিলোঁ, গুড়া কৰি লৈছোঁ মই। আৰু এনেকুৱা পাতল চালনী এখনেৰে এইখিনি চালি লৈছোঁ মই। এনেদৰে পেষ্টটো ডাইৰেক্ট দিও দিব পাৰে, যদি পাত হৈ থাকিলে ল'ৰা ছোৱালীবিলাকে খাবলৈ মন নকৰে, সেইকাৰণে মই অকণমান এনেদৰে চালি লৈছোঁ পাতল চালনী এখনেৰে। এয়া মোৰ নৰসিংহৰ পেষ্টটো ৰেডি হৈ গ'ল। আৰু কেৰাহীখন পাতি দিছোঁ, তাতে তেল দি দিছোঁ। মোৰ তেলখিনি গৰম হৈ আহিছে, ইয়াতে মই লং, ইলাচি, দালচেনি অকণমান দি দিছোঁ। 2টা তেজপাত দি দিছোঁ, আৰু কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ ইয়াতে। এইখিনি ভালকৈ ভাজি লৈছোঁ মই। আৰু ইয়াতে মই দি দিছোঁ মাংসখিনি মেৰিনেট কৰি থোৱা, আৰু 2টা আলু কাটি পেলাই দি দিলোঁ। এতিয়া এইখিনি মই ভাজি ল'ম। মিডিয়াম ফ্লেমত মই কভাৰ কৰি পেলাই মাংসখিনি 10 মিনিটমান ভাজি ল'ম। মাজে মাজে লৰাই থাকিব লাগিব মাংসখিনি। কভাৰ কৰি দিছোঁ, তেতিয়াই সোনকালে সিজি যাব। এয়া মাজে মাজে অকণমান লৰাই আছোঁ মই। আকৌ কভাৰ কৰি দিছোঁ মই, তেতিয়া মাংসখিনি সোনকালে সিজিব। লৰাই দিছোঁ আকৌ অলপ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পাইছে বাৰু? ভিডিঅ'টো যদি চাই ভাল পাইছে আৰু মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে। আৰু এয়া 10 মিনিট ভাজাৰ পাছত মই দি দিলোঁ নৰসিংহৰ মোৰ পেষ্টটো। আৰু এইখিনি দি পেলাই এতিয়া মই আকৌ কভাৰ কৰি পেলাই ভাজিম 10 মিনিট। গেছটো মিডিয়াম কৰি ৰখা আছে, হাই ফ্লেমত ৰাখিব নহ'ব, পটককৈ জ্বলি যাব মাংসখিনি। এনেকৈ কভাৰ কৰি ভাজিলে মাংস সিজি যাব আমাৰ। আৰু এয়া মই অকণমান লৰাই দিছোঁ। আমাৰ এই ৰেচিপিটো বহুত হেল্ডি হয় আৰু টেষ্টিও হয় বহুত। এনেদৰে যদি বনাই খোৱা নাই, এদিন খাই চাব, বহুত ভাল লাগে। আৰু মোৰ মাংসখিনি ভাজা হৈ গৈছে। তাৰপাছত ইয়াতে মই পানী এড কৰিছোঁ, পানী দি দিছোঁ। এইটোখিনি লোকেল মুৰ্গী, সেইকাৰণে মই অকণমান জোলকৈ বনাম। আৰু নৰসিংহ দিয়া আছে, অকণমান জোল হ'লে জোলখিনি খাই ভাল লাগিব। এয়া আমাৰ মাংস প্ৰায় ৰেডি হৈ গৈছে। মাংস সিজি গ'ল মোৰ। আলু সিজিলে, মাংসও সিজিলে, প্ৰায় মাংস ৰেডি। এয়া মই অকণমান জোল কৰিছোঁ লোকেল মুৰ্গীৰ কাৰণে। আৰু এয়া আমাৰ দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো, গমেই নাপায় নৰসিংহ দিয়া নে কি। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।